নমস্কাৰ, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক চেঁচা সত্ৰ অৰ্থাৎ শ্ৰী শ্ৰী চেঁচামুখ সত্ৰ চাচনিৰ চেঁচামুখ সত্ৰ আপোনালোকৰ আগত দেখাবলৈ বিচাৰিছোঁ। এয়া দেখিছে চাচনিৰ শ্ৰী শ্ৰী চেঁচামুখ সত্ৰৰ প্ৰৱেশদ্বাৰ। খন্তেক পাছত আমি ভিতৰলৈ সোমাই যাম। ভিতৰলৈ সোমাই গ'লে আপোনালোকে দেখিব যে চাচনিৰ চেঁচামুখ সত্ৰত কিমান এটা সুন্দৰ পৰিৱেশ, কেনেধৰণে চাচনিৰ চেঁচামুখ সত্ৰখনৰ এই শাখাটি পৰিচালিত হৈ আহিছে। এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। এয়া চাচনিৰ চেঁচামুখ সত্ৰ। খন্তেক পাছতে আমি গৈ পামগৈ। এয়া দেখিছে চাচনিৰ চেঁচামুখ সত্ৰ এয়া পালোহি। এয়া দেখিছে আপোনালোকে তাৰ কাষে কাষে আমি যাওঁতে ইয়াৰ ঠাই দেখিছোঁ ভিতৰ চৰা, চাচনিৰ চেঁচামুখ সত্ৰৰ ভিতৰ চৰা। জয় বিজয়ৰ মূৰ্তি আৰু একেবাৰে মণিকূট দেখুওৱা হৈছে, ওপৰত এখন চন্দ্ৰতাপ আছে। খন্তেক পাছতে আমি ইয়াৰ ভিতৰ চৰা চাম। এয়া চাচনি চেঁচামুখ সত্ৰৰ প্ৰৱেশদ্বাৰ, একেবাৰে মুখৰ আগৰ পৰা দেখাইছোঁ। এয়া হেৰি বন্ধ আছে, দুৱাৰ বন্ধ আছে। খন্তেক পাছতে খুলিব, যিহেতু আগতে কৈ আহিছোঁ যে এই চাচনি চেঁচামুখ সত্ৰ কেনেদৰে জন্ম হৈছিল, চাচনি চেঁচামুখ সত্ৰ কেতিয়া আৰম্ভ হৈছিল, তাৰ বিষয়ে ইয়াৰ দায়িত্বত থকা অধিকাৰ ক'ব। এয়া চাওক, চাচনি চেঁচামুখ সত্ৰৰ ভিতৰ চোৱাত দেখিছে। এয়া চাৰিওফালে দেখাবলৈ চেষ্টা কৰিছোঁ যে ইমান ধুনীয়া এক চাচনি চেঁচামুখ সত্ৰৰ ভিতৰ চোৱা। ভিতৰত এয়া দেখিছে, অকণমান আগত দেখিলে যে জয় বিজয়ৰ মূৰ্তি আছে। এয়া জয় বিজয়ৰ মূৰ্তি, বৈকুণ্ঠ দৌৰী জয় বিজয়ৰ মূৰ্তি। ওচৰতে এটা বিশাল নাগ দেখা গৈছে। এই নাগৰ বিষয়ে আমি পিছত জানিম। এয়া দেখিছে চাচনি চেঁচামুখ সত্ৰৰ এয়া সিংহাসন, ওপৰত ৰঙা চন্দ্ৰতাপ আৰু সিংহাসন। এই চাচনি চেঁচামুখ সত্ৰৰ যি এক ইতিহাস, ডাঙৰ ইতিহাস আছে বোলে এই চাচনি চেঁচামুখ সত্ৰ কেনেদৰে প্ৰতিষ্ঠা হৈছিল। আৰু এয়া দেখিছে চাচনি চেঁচামুখ সত্ৰত এই নাগ, এইটো এটা নাগ। এইটো কেনেকুৱা কি নাগ হয় বা ইয়াৰ কি এক মহিমা আছে। এই চেঁচামুখ সত্ৰত যে এই যে আপোনাৰ নাগ দেখিছে, যিটো আপোনাৰ এটা পাঁচখন মুখৰে আপোনাৰ সকলো দেখিছে, ইয়াৰ কি তাৎপৰ্য আছে? তাৎপৰ্য মানে এয়া হৈছে এই বাসুকী বুলি কোৱা হয়। বাসুকীয়ে কৃষ্ণ জন্মৰ সময়ত যেতিয়া এই বসুদেৱে যমুনা পাৰ কৰি গকুললৈ লৈ গৈছিলে, সেই তেতিয়া ধুমুহা বৰষুণৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যি বাসুকী নাগে চক্ৰ ধৰিছিলে, সেই চক্ৰৰ মানে হেৰি হিচাপে চিহ্ন হিচাপে এই বাসুকী নাগৰ নামঘৰত মানে সেইটো স্থান দিয়া হৈছে। আপোনালোকৰ এই যিখন চেঁচামুখ সত্ৰ, মানে আপোনাৰ বৈষ্ণৱ এখন নাম ধৰ্মৰ কোন সংহতি অন্তৰ্ভুক্ত? আমাৰ গোপালতা পন্থৰ কালী সংহতি অন্তৰ্ভুক্ত। এই সত্ৰখনৰ কিবা ইতিহাস আছে নেকি? ক'ৰ আছিলে বা কেতিয়া প্ৰতিষ্ঠা হৈছিলে তাৰ বিষয়ে কিবা ইতিহাস আছে? এতিয়া আমাৰ মূল সত্ৰ প্ৰতিষ্ঠা প্ৰায় 15 শতিকা, 15-16 শতিকাৰ ভিতৰত হ'ব। তেতিয়াৰ পৰাই বিভিন্ন ঠাইত সত্ৰ শাখা প্ৰতিষ্ঠা হ'ল। বৰ্তমান আমাৰ এই চাচনি সত্ৰ আমাৰ এতিয়া তিনি ঠাইত সত্ৰই একেলগতে আছে। কৰঙৰ, জাজিয়ামুৰি, খনামুখ আৰু আমাৰ চাচনি। একেজন অত্যাধিকাৰ অধীনত এই তিনি ঠাইত